আমাৰ নিবনুৱা সমস্যা যাতে আমাৰ তাৰে সেইগুলোসকলৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নাই। যাৰ য'তে যেনেকৈ আছে সেনেকৈ আছে। গতিকে আমাৰ ডেকা প্ৰজন্মৰ ওপৰত গুৰুত্ব দিব লাগে। সেইখিনিয়ে মোৰ এটা যিয়ে জিকে বা যিয়ে আমাৰ মনোনীত প্ৰাৰ্থী হয় তাতে আমাৰ ওপৰত সেইটো গুৰুত্ব দিয়াটো উচিত। পাটাচাৰকুছি সমষ্টিত কেনেকুৱা জনপ্ৰতিনিধি বিচাৰিবা? পাটাচাৰকুছি সমষ্টিত কেনেকুৱা জনপ্ৰতিনিধি তুমি বিচাৰিবা? কাৰণ তুমি হৈছে বিয়েৰ এগৰাকী ছাত্ৰী। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। হয়, আজিৰ ভিডিঅ'টোৰ কনচেপ্টটো কি আছে? হয়, আজিৰ ভিডিঅ'টোৰ কনচেপ্টটো হৈছে 42 নং পাটাচাৰকুছি সমষ্টিৰ ৰাইজে অৰ্থাৎ ভোটাৰে কি বিচাৰিছে। নেতাই বহুত বিচাৰি আছে দোস্ত, কিন্তু ভোটাৰে কি বিচাৰিছে, ৰাইজে কি বিচাৰি আছে, সেইটোহে মেইন ইম্পৰ্টেণ্ট কথা দোস্ত। চ' এজ ফাৰ এজ আমাৰ কনচাৰ্ণটো কি আছে? আমাৰ কনচাৰ্ণটো হৈছে কি আমি পাব্লিকৰ ওচৰলৈ যাম আৰু সুধিম, ভোটাৰক আমি সুধিম যে আপোনালোকে কেনেকুৱা জনপ্ৰতিনিধি এইবাৰ বিচাৰিব। চ' বলক ভিডিঅ'টো চাই থাকক একদম শেষলৈকে, স্ক্ৰিপ্ট নকৰিব আৰু জানি লওক ফেচবুক হোৱাটছএপত বিভিন্নজনে বিভিন্ন ধৰণৰ লিখি আছে, কিন্তু ৰিয়েলিটি কি, ৰিয়েলিটি টিহুবাসী ৰাইজে ৰিয়েলিটি কি আপোনালোকে চাই থাকক। জনছ ব্লকৰ সৈতে চাই থাকক, শেষলৈকে চাই থাকক ভিডিঅ'। গোটেইকেইজনৰ বয়স 18 বছৰৰ ওপৰত নহয়? তোমাৰ কিমান? 17। তোমাৰ 18 বছৰ। ঠিক আছে বাৰু। চ' এইবাৰ 42 নং পাটাচাৰকুছি সমষ্টিত কেনেকুৱা বিধায়ক বিচাৰিবা তুমি? ভালদৰে বিচাৰিম যাতে উন্নতিবিলাক মানে উন্নতি কৰে। আৰু এইবাৰ কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে আপুনি? ভালে ভাল একদম একদম পুৰা জোচত আছে। ভোট দিব যাব? ভোটটো দিবাই লাগব। ঐ আপুনি কেনে জনপ্ৰতিনিধি বিচাৰে? ভালটোৱে বিচাৰো আমি, ভালকৈ বিচাৰে। পদুম ফুল ঠিক আছে, আমাৰ পদুম ফুল এইবিলাক ভালদৰে ভাল কৰে আৰু। ঠিক আছে বাৰু, ভাল লাগিব কথা পাতি। কি নাম তোমাৰ? ৰাহুল দাস। ৰাহুল দাস। পাটাচাৰকুছি সমষ্টিত কেনেকুৱা প্ৰতিনিধিত্ব আপুনি বিচাৰে, জনপ্ৰতিনিধি বিচাৰে? কি কৰি মই কি কাম কৰা হয় নেকি? হ'লেও এটা আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা এতিয়া মানে চেনীতে দুটা উঠা বুলি শুনিছোঁ, আৰু ৰঞ্জিত দাস আৰু শান্তনু শৰ্মা। তাৰ হেৰি আকৌ উজৰ কৰা হোৱা নাই। হয় নেকি? তাৰমানে এইবাৰ বিৰাট ইণ্টাৰেষ্টিং হ'ব নেকি? পাটাচাৰকুছিৰ ইলেকশ্যনটো বহুত ইণ্টাৰেষ্টিং হ'ব। ঠিক আছে বাৰু। সেই আৰু কওক। পাব পাৰে জাগাৰ বুলি, জাগাৰ বুলি পাব পাৰে, পাঠশালাটো ফিল্ড আছে, পাঠশালাটো পাব পাৰে জাগাৰ বুলি। ঠিক আছে বাৰু, ঠিক আছে বাৰু, ভাল লাগিল। জাগাৰ হেৰি আছে, কামো কৰিছে অলপমান, পুৰাণ মানুহে নাছে তেখেতেও পুৰাণ নদীন দাস। পাটাচাৰকুছি সমষ্টিত কেনেকুৱা জনপ্ৰতিনিধি বিচাৰিবা? নাজানো, স্কুল কলেজৰ উন্নতি হোৱাটো বিচাৰোঁ। আৰু ৰাস্তা ঘাটবিলাক ৰাস্তাঘাটবিলাকৰ যাতে মানে ভাল হয় আৰু বেয়া ৰাস্তাবিলাক। ঠিক আছে বাৰু, তুমি সময়খিনি দিয়াৰ বাবে ধন্যবাদ। পাটাচাৰকুছি সমষ্টিত কেনেকুৱা জনপ্ৰতিনিধি আপুনি বিচাৰে? আপুনি বাতৰি কাকত পঢ়ি আছে, কৈ দিয়ক। একজন ভাল প্ৰতিনিধি লাগে আমাক। কি হোৱাটো বিচাৰে প্ৰতিনিধি? আমি আমাৰ সমষ্টিটোৰ উন্নতি হোৱা বিচাৰোঁ। আপুনি টিহুত হয়তো বহুত বছৰ ধৰি দোকান দি আছে, টিহুৰ কি সমস্যা আছে এবাৰ ক'ব নেকি আমাৰ দৰ্শকসকলে? বহুত সমস্যা হয়, শেষ কৰিব নোৱাৰি। যেনে টপ যিবিলাক মেইন যিবিলাক এই যে আমাৰ দেখিছে না নামাল নৰ্দমাবিলাক এই চব আজি ইমান বছৰ চাফাই হোৱা নাই। এই ৰাস্তা ঘাটবিলাক দেখিছে নে নাই? কেনেকুৱা এটা যি পাঠশালা কিমান উন্নত, আমাৰ বিহু কিমান পিছপৰা। ঠিক আছে বাৰু, কাম কৰি থাকক, ভাল লাগে কথা কৈছিল আপুনি। মানে আপোনাৰ কি সমস্যা, ঘৰৰ কি সমস্যা হৈছে? আপোনাৰ অকলশৰীয়া, মাটি বাৰীও নাই, চাৰ্ভিচ একোৱেই নাই, পেঞ্চন কমাৰে চাকৰি 1000 টাকা নিলোঁ আজি 10 দিনমান আগত, হাত ধুই মাৰি ইটা হৈছোঁ। এতিয়া মোৰ যোৱা খৰচৰ কাৰণে 500 টাকা আছে জমা, আৰু 200টো উদ্যোগত লিখিছোঁ। হ'ব বাৰু, সেইটো থাকক বাৰু। আপোনাৰ এতিয়া আপোনাৰ ঘৰ চৰৰতো আকৌ অসুবিধা নাই? বৃদ্ধ পেঞ্চন পাই আছে আপুনি? পাই আছোঁ, গোটেই পাই আছে? চৰকাৰী যিবিলাক সা সুবিধা আছে চব পাই আছে? পাইছোঁ। চৰকাৰক কিবা ক'ব বিচাৰিব নেকি? পাটাচাৰকুছি সমষ্টিত আপুনি বৰ্তমান আছে, পাটাচাৰকুছি সমষ্টিৰ পৰা কিবা ক'ব বিচাৰিব নেকি চৰকাৰক? নকওঁ। কি নাম? সঞ্জিতা বৰ্মা। 18 বছৰৰ ওপৰত হৈছিল? ভৰি গৈছে। আচ্ছা, এটা কথাটো অলপমান কথা। ঠিক আছে, কেমেৰাটোত দেখি চাই ক'বা। এইবাৰ 42 নং পাটাচাৰকুছি সমষ্টিত কেনেকুৱা জনপ্ৰতিনিধি তুমি বিচাৰিবা? কাৰণ তুমি হৈছে বিয়েৰ এগৰাকী ছাত্ৰী, ত' তুমি কেনেকুৱা জনপ্ৰতিনিধি বিচাৰিবা? প্ৰশ্ন আপোনাক সুধিম,
কি খবৰ কওক ভালে আছে এইবাৰ পাটাচাৰকুচি সমষ্টিত কেনেকুৱা জনপ্ৰতিনিধি বিচাৰিব আপুনি ঠিক আছে বাৰু পাটাচাৰকুচি সমষ্টিত কেনেকুৱা জনপ্ৰতিনিধি বিচাৰিব এইবাৰ স্কুল কলেজৰ কাৰণে ভাল কৰা বাকী কিবাকে এই টাউন নগৰগিলা অলপ ডেভেলপ কৰাৰ কাৰণে আৰু এনেকুৱা হয় স্কুল কলেজবিলাক ভাল কৰা আৰু টাউন নগৰবিলাক ডেভেলপমেণ্ট কৰাৰ কাৰণে জনপ্ৰতিনিধি বিচাৰিছে উন্নয়ন লাগে মূল্য বৃদ্ধিবিলাক কমবা লাগে সেইটোৱে বিচাৰোঁ ঠিক আছে ভালে আছে খবৰ ভাল ভালে আছে এইবাৰ 42 নং পাটাচাৰকুচি সমষ্টিত কেনেকুৱা বিধায়ক বিচাৰিছে তেনেকুৱা বিচাৰিছোঁ যিটো বনাই দি ভাল পাওঁ তাকে ভোটটো দিব ঠিক আছে বাৰু উন্নতি লাগে আমাক ঠিক আছে তো ফাইনেলি আজিৰ ভিডিঅ'টো এই টিহুৰ পৰা শেষ কৰিলোঁ চ' মই জাষ্ট কথাখিনি সুধিলোঁহে পাব্লিকৰ কি ৰিয়েকশ্যন আহে চ' ৰিয়েকশ্যন ভিডিঅ' এটি আছিলে প্লাছ ব্লগো অলপ চ' আপোনালোকে কেনে পাইছে ভিডিঅ'টো জনাব আৰু বাকী পাব্লিকৰ মতামতটোৱে মই আগবঢ়াইছোঁ ইয়াত মোৰ কোনো এজেণ্ডা নাই নিজাকৈ জাষ্ট পাব্লিকে কি বিচাৰে কেনেকুৱা বিচাৰে সকলোৱে কৈছে ইয়াতে একে সুধে ডেভেলপমেণ্ট লাগে চ' বাই আজিৰ ভিডিঅ'টো পৰৱৰ্তী ভিডিঅ' খুব সোনকালে আপোনালোকক লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো